हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে আৰু আজি ৰেডি হৈছো যাবলে মুভি চাবলে কোনখন মুভি গম পাইছে চাগে থাম্বনেলটো চাই ফালে ৰুৱানকো ৰেডি কৰি লৈছো ৰুৱান জুতা পিনিয়া বহুত লৰালৈ হৈছে একচুয়ালি 6টা বজাৰ পৰা শ্ব' আছে এতিয়া 5:40 হ'লে অলমোষ্ট ব্লগটো যেহেতু বনাম বুলি ভাবিলো হেতু কাৰণে জলদি জলদি ৰেডি হৈছো আৰু গাড়ী বুক কৰো উবেৰ বুক কৰি আছো আজিকালি উবেৰ সাৰ্ভিস গুৱাহাটীত যে ইমান বেয়া হৈছে নহয় মানে কি কম আৰু এতিয়া আমি গৈ আছো সিনেমা চাবলৈ ৰুৱান আছে আন্টি আছে আমাৰ কাষৰ ফ্লেটৰে তিনটা গৈ আছো চাবলৈ এতিয়া আমি পালোহি চেন্ট্ৰেল মল আৰু সময় 6টা বাজিছে অলমোষ্ট লেটে হ'ল 6:10 হ'ল 15 পৰা শ্ব' সোনকালে যাওঁ আৰু এতিয়া এফালে মুভি ষ্টাৰ্ট হোৱা নাই ফাইনেলি আমি আহি পালোহি আমি লেট হৈ যাব বুলি ভাবিছিলোঁ কিন্তু লেট নহ'ল ভাবিছিলোঁ যিহে GS ৰোডত ভিৰ মানে আজি লেট হৈ যাব বুলি ভাবিছোঁ আন্টি ৰুৱানক কোচত লৈ আছে আৰু বহুত এক্সাইটেড ভাইমন্দা চাবলৈ মুখখন ফুলে ফুলে স্মাইল কৰি আছোঁ আৰু মুভি চাই কেনেকুৱা লাগিছে আন্টি কেনেকুৱা লাগিছে ভাল লাগিছে নাই বুজিয়ে পোৱা নাই আৰু ইফালে এতিয়া আমাৰ জুবিন দাৰ এণ্ট্ৰি মাৰিছে বহুত ভাল লাগিছে মুভিখন এতিয়ালৈকে আৰু একদম জুবিন দাৰ এণ্ট্ৰিৰ লগে লগে গোটেই হলটো হাল্লা আৰু ভাইমন্দা চালোঁ চাই ভাল লাগিলে বাৰু ওৱান অফ দ্য বেষ্ট মুভিজ কেনেকুৱা লাগিলে বাৰু আন্টি কেনেকুৱা লাগিলে কওক ভাল লাগিছে বহুত ভাল লাগিছে ন বহুত ভাল লাগিছে বঢ়িয়া মুভি চাব পাৰে সকলোৱে এতিয়াও জীৱন কাহিনী বহুত ভাল লাগিলে চাই আপোনালোকেও চাব পাৰে বিৰাট ভাল মুভি বনাইছে কিন্তু